নমস্কাৰ মোৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো কৃষ্ণৰ জন্মাষ্টমীৰ নিশা কৰক এই কাম জীৱনত সুখ শান্তিৰ লগতে ধনেৰে ভৰি পৰিব আপোনাৰ ঘৰ হিন্দু ধৰ্মত জন্মাষ্টমীক অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয় জ্যোতিষৰ মতে সিদ্ধ ৰাতি বুলি গণ্য কৰা হয় এই দিনটোত কিছু ব্যৱস্থা গ্ৰহণ কৰি ধন সম্পত্তি গৌৰৱ আৰু জীৱনত সুখ লাভ কৰিব পাৰি হিন্দু ধৰ্মত জন্মাষ্টমী উৎসৱ ভক্তি আৰু আনন্দেৰে পালন কৰা হয় এই উৎসৱ ভগৱান শ্ৰীকৃষ্ণক উৎসৰ্গা কৰা হয় কৃষ্ণৰ জন্মাষ্টমী প্ৰতি বছৰে ভগৱান শ্ৰীকৃষ্ণৰ জন্মবাৰ্ষিকী হিচাপে পালন কৰা হয় জন্মাষ্টমীৰ দিনটোত ভগৱান শ্ৰীকৃষ্ণৰ শিশু ৰূপ লাড্ডু গোপালৰ বিশেষ পূজা কৰা হয় আৰু উপবাসো পালন কৰা হয় এই দিনটোত সকলো মন্দিৰ সজোৱা হয় আৰু ভগৱান শ্ৰীকৃষ্ণ আৰু তেওঁৰ সন্তান ৰূপ লাড্ডু গোপালক সজাই নতুন বস্ত্ৰ পৰিধান কৰা হয় জন্মাষ্টমীৰ দিনটোত ৰাতি 12 বজাত ভগৱান শ্ৰীকৃষ্ণৰ আৰতি অনুষ্ঠিত হয় আৰু তেওঁক বিশেষ মিঠাই আগবঢ়োৱা হয় ইয়াৰ পিছতহে জন্মাষ্টমীৰ উপবাস ভংগ হয় জ্যোতিষৰ মতে জন্মাষ্টমীৰ নিশাও কিছুমান বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হয় বিশ্বাস কৰা হয় যে এই প্ৰতিকাৰসমূহ কৰিলে ব্যক্তিজনৰ সকলো ইচ্ছা পূৰণ হয় আৰু তেওঁ জীৱনত ধন সম্পত্তি গৌৰৱ আৰু সুখ আৰু সমৃদ্ধি লাভ কৰে জন্মাষ্টমীৰ দিনা এইবোৰ প্ৰমাণিত প্ৰতিকাৰ কৰি চাব পাৰে জন্মাষ্টমীৰ দিনা ভগৱান শ্ৰীকৃষ্ণৰ শিশুৰূপ লাড্ডু গোপালক দক্ষিণাৱৰ্তী শংখেৰে অভিষেক কৰাটো অতি শুভ বুলি গণ্য কৰা হয় ইয়াৰ পিছত কৃষ্ণ চালিসা বা বিষ্ণু সহস্ৰনাম পাঠ কৰক এনে কৰিলে আৰ্থিক অৱস্থা অধিক শক্তিশালী হৈ উঠে আৰু জীৱনত সমৃদ্ধি ৰৈ যায় যদি বহু প্ৰচেষ্টাৰ পিছতো আপোনাৰ আৰ্থিক অৱস্থাৰ উন্নতি হোৱা নাই তেন্তে জন্মাষ্টমীৰ নিশা 12 বজাৰ পিছত শ্ৰীকৃষ্ণৰ পূজাৰ সময়ত নিশ্চয়কৈ তেওঁক পাণ আগবঢ়াওক ইয়াৰ পিছত পিছদিনা সেই পাণত ৰলিৰ পৰা শ্ৰীযন্ত্ৰ বনাই পইচা ৰখা ঠাইত ৰাখিব এনে কৰিলে আৰ্থিক সংকটৰ পৰা সকাহ পোৱা যায় আৰু লগতে ধন সম্পত্তিও বৃদ্ধি পায় জন্মাষ্টমীৰ নিশা 12 বজাত তেওঁৰ প্ৰিয় খাদ্য ঘিউ আৰু চেনিৰ মিঠাই ভগৱান শ্ৰীকৃষ্ণক আগবঢ়াওক এনে কৰিলে জীৱনত সুখ সমৃদ্ধি পোৱা যায় আৰু ভগৱান শ্ৰীকৃষ্ণৰ আশীৰ্বাদ পোৱা যায় বুলি বিশ্বাস কৰা হয় এই সমাধানৰ দ্বাৰা বিবাহিত জীৱনো সুখী হৈ থাকে শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ দিনা কাঠৰ বাঁহী কিনি ভগৱান শ্ৰীকৃষ্ণক অৰ্পণ কৰক ভগৱান শ্ৰীকৃষ্ণৰ বাঁহীৰ প্ৰতি অতি আকৰ্ষিত লগতে এই দিনটোত ক্লিং শ্ৰীকৃষ্ণায় বাসুদেৱায় হৰি পৰমাত্মনে প্ৰণত ক্লেশনাশয় গোবিন্দায় নমঃ এই মন্ত্ৰটো 108 বাৰ জপ কৰিব পাৰে এনে কৰিলে ভগৱান শ্ৰীকৃষ্ণৰ বিশেষ আশীৰ্বাদ পোৱা যায় আৰু সাধকসকলে সকলো বিপদৰ পৰা মুক্তি লাভ কৰিব পাৰে ধন সম্পত্তি আৰু সমৃদ্ধি লাভৰ বাবে এই দিনটোত ভগৱান শ্ৰীকৃষ্ণক হালধীয়া ৰঙৰ বস্ত্ৰ আগবঢ়াওক আৰু লগতে সেই বস্ত্ৰ আপুনি পিন্ধাই দিয়ক আশা কৰো ভিডিঅ'টো চাই ভাল পালে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহলে লাইক কমেন্ট শেয়াৰ আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব